ফ্ৰেণ্ডছ গুড ইভিনিং। মই এটা ট্ৰাইপড অৰ্ডাৰ কৰিছিলোঁ, গৰিলা ট্ৰাইপড। আজি আহি পাইছে, তো তাৰে আনবক্সিং কৰিম বুলি এতিয়া ওলাইছোঁ। সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। এতিয়া চাওক, আনবক্সিং হৈ আছে। এয়া মোৰ কতে আছে জিতু, জিতুৱে আনবক্সিং কৰিব। বস্তুটো ভালকৈ দেখি এইটো পেকিং কৰা আছে পুৰা মাৰ্ক ক্লিফৰ হয়, ফুল পেকিং। এতিয়া আমি খুলিম। দা এখন আনিব লাগিছিল ন? নালাগে। এয়া ওলাই আহিল ষ্টেণ্ডটো। এইটো গৰিলা ট্ৰাইপড হয়। এয়া ষ্টেণ্ডটো আহি গৈছে। ইয়াৰ লগত আছে মোবাইল হোল্ডাৰ। এইটো হৈছে ৰিম'ট, ব্লুটুথ ৰিম'ট। ইয়াৰ লগত আৰু এখন কাগজ, কেছবেক বুলি আছে। উল্টা হৈ আছে। যিহেতু কেছ পে'মেণ্ট হৈছে, 50 কেছবেকটো নাপাম আমি, কৈ লাভ নাই। আৰু ইয়াতে আৰু এইটো মোবাইল হোল্ডাৰ, বহুত ধুনীয়া মোবাইল হোল্ডাৰ। এইটো এতিয়া আনবক্সিং কৰি চাওঁ। যিটো ট্ৰাইপডটো হাততে আছে, মোবাইলটো তলতে থ'বলগীয়া হৈছে। তলতে এতিয়া আনবক্সিংটো কৰি দিওঁ। এয়া বস্তুটো ভাল লাগিছে, সৰু কিন্তু বস্তুটো ভাল, প্ৰিমিয়াম টাইপৰ লাগে। কি মানে এলা কিবা চেনেল টেনেল আছে নেকি? কি নাম? মোৰ নাম জীৱন চেত্ৰী আছে, ডাইৰেক্ট মোৰ নামতে আছে। এইটো কি হয়? এইটো ৰিম'ট হয়, ব্লুটুথ দি ডাইৰেক্ট কেমেৰা কৰিব পাৰি। এয়া হৈ গৈছে ফিটিং। এইটোক আনলক কৰি এনেকৈ খুলিব পাৰি। খোলা প্ৰচেছটো মই চাই আছোঁ। টিপি কিনি খুলিব পাৰি। এইটোত এনেকৈ টিপি দিলে খোল খাই যায়। এইখিনিত চুইচ আছে, ইয়াত টিপি কিনি খুলিব পাৰি। আকৌ লগাবলৈ হ'লে এয়া চেম এনেকৈ ল'লোঁ, টিপি দিলোঁ আৰু এইটোত সোমাই দিলোঁ। এয়া হৈ গ'ল। ইয়াতে হোল্ডাৰটো লগালে হৈ গ'ল। এতিয়াতো মোবাইলটো লগাই কিনি চাম মই এবাৰ, চাই থাকক।